নমস্কাৰ আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰিজনিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। ৰিজনিঙৰ নাম্বাৰ সিৰিজৰ কিছুমান কুৱেশ্যন ভিডিঅ'টোত দিয়া হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আমি যদি প্ৰথম কুৱেশ্যনটো চাওঁ, কুৱেশ্যনটোত দিয়া আছে যে 4, 7, 12, 19, 28. 28ৰ পাছত কি হ'ব সেইটো উলিয়াব লাগিব। 4ৰ পাছত 7 হৈছে, 7ৰ পাছত 12 হৈছে, 12ৰ পাছত 19 হৈছে, 19ৰ পিছত 28 হৈছে। অৰ্থাৎ এইটো কি ধৰণে গৈ আছে সেইটো আমি উলিয়াব লাগিব। আমি যদি চাওঁ 4ৰ পাছত 7 হৈছে, অৰ্থাৎ ইয়াত যোগ কৰা হৈছে। ইয়াত কিমান যোগ কৰা হৈছে সেইটো চাবলৈ হ'লে আমি 7ৰ পৰা 4টো মাইনাছ কৰি দিব লাগিব। মাইনাছ কৰিলে কিমান হ'ব? +3। 7ৰ পাছত কি হৈছে? 12 হৈছে। কিমান যোগ কৰোঁতে 12 হৈছে? +5 যোগ কৰোঁতে 12 হৈছে। 12ৰ পাছত 19 হৈছে। ইয়াত কিমান যোগ কৰা হৈছে? +7। ঠিক সেইদৰে 19ৰ পিছত 28 হৈছে। 28 কিমান যোগ কৰোঁতে 28 হৈছে সেইটো চাবলৈ হ'লে আমি 28ৰ পৰা 19টো মাইনাছ কৰি দিব লাগিব। 19 মাইনাছ কৰিলে কি হ'ব? 9 হ'ব। অৰ্থাৎ 19ৰ লগত 9 যোগ কৰোঁতে 28 পোৱা গৈছে। ইয়াৰ 28ৰ পিছত এতিয়া কি হ'ব সেইটো উলিয়াব লাগিব। ইয়াত কোনটো গতিত গৈ আছে? 3 হৈছে, 5 হৈছে, 7 হৈছে, 9 হৈছে, অৰ্থাৎ +2কে গৈ আছে। 3ৰ লগত +2 কৰোঁতে 5 হৈছে, 5ৰ লগত +2 কৰোঁতে 7 হৈছে, 7ৰ লগত +2 কৰোঁতে 9 হৈছে। এতিয়া 9ৰ লগত যদি +2 কৰি দিওঁ কি হ'ব? 11 হ'ব। অৰ্থাৎ 28ৰ লগত 11টো যোগ কৰিলে যিটো পোৱা যাব সেইটোৱে হ'ব ইয়াৰ উত্তৰ। 28ৰ লগত 11 যোগ কৰিলে কিমান হ'ব? 8 × 1 = 9, তাৰপিছত 2 × 1 = 3। ইয়াৰ উত্তৰটো হ'ব 39। 39 আমাৰ অপশ্যনত আছেনে? আছে। গতিকে 39টো হ'ব ইয়াৰ উত্তৰ। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে? 11, 13, 17, 19, 23, 25। 25ৰ পাছত কি হ'ব সেইটো আমি উলিয়াব লাগিব। প্ৰথমতে লিখি ল'ব লাগিব। প্ৰথমতে 11 আছে, 13 আছে, 17 আছে, 19 আছে, 23 আছে, 25 আছে। 25 আছে। ইয়াৰ পাছৰটো আমি উলিয়াব লাগিব। ইয়াৰ পাছৰটো আমি কেনেকৈ উলিয়াম? সংখ্যাবোৰ কেনেদৰে গৈ আছে সেইটো আমি প্ৰথমে উলিয়াই ল'ব লাগিব। আমি যদি চাওঁ 11ৰ পাছত কি হৈছে? 13 হৈছে। অৰ্থাৎ ইয়াৰ +2 কৰা হৈছে। ইয়াৰ আমাৰ ডিষ্টেঞ্চটো কি? +2। 13ৰ পাছত কি হৈছে? 17 হৈছে। ইয়াত কি হৈছে? +4 এটা যোগ হৈছে। আপোনালোকে ডিষ্টেঞ্চটো কেনেকৈ চাব? 17ৰ পৰা 13 যদি মাইনাছ কৰি দিওঁ কি পাম? 4 পাম। সেই 4টো হৈছে ইয়াৰ ডিষ্টেঞ্চ। তাৰপিছত 17ৰ পৰা 19 হৈছে। 17ৰ পৰা 19 হৈছে। ইয়াৰ ডিষ্টেঞ্চটো কিমান? +2। ঠিক সেইদৰে 19ৰ পৰা 23 হৈছে। ইয়াৰ ডিষ্টেঞ্চটো কিমান হ'ব? +4। তাৰপাছত কি হৈছে? 23ৰ পৰা 25 হৈছে। ইয়াৰ ডিষ্টেঞ্চটো কি হ'ব? +2। অৰ্থাৎ কোনটো গতিত গৈ আছে? এবাৰ +2 হৈছে, এবাৰ +4 হৈছে, আকৌ +2 হৈছে, আকৌ +4 হৈছে, আকৌ +2 হৈছে, এইবাৰ কি হ'ব? +4। গতিকে 25ৰ লগত যদি 25ৰ লগত যদি 4টো যোগ কৰি দিওঁ কিমান হ'ব? 29। অৰ্থাৎ ইয়াৰ উত্তৰ হ'ব 29। আমাৰ অপশ্যনত আছেনে? আছে। ইয়াৰ উত্তৰ হ'ব 29। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটোত কি আছে? 2, 5, 9। ইয়াত আকৌ কি হ'ব? মাজৰটো উলিয়াব লাগিব। 9ৰ পাছত কি হ'ব? তাৰপিছত 20 আছে, তাৰপিছত 27 আছে। এই কুৱেশ্যনটোত কিন্তু মাজত কি হ'ব? মাজৰটো উলিয়াবলৈ দিছে। গতিকে আমি এইটো কেনেকৈ উলিয়াম চাওঁ আহক। প্ৰথমে আমি কুৱেশ্যনটো লিখি লৈছোঁ।
2 5 9 এই মাজৰটো উলিয়াব লাগিব তাৰপিছত কি হৈছে 20 হৈছে তাৰপিছত কি হৈছে 27 হৈছে আমি এটো কেনেকৈ উলিয়াম প্ৰথমতে আমি ইয়াৰ ডিসটেন্সটো চাই লওঁ 2 পিছত 5 হৈছে ইয়াৰ ডিসটেন্সটো কিমান +3 কৰিলে 2 লগত যদি আমি 3 যোগ কৰিলো তেতিয়া 5 হ'ব তাৰ পাছত 5 ৰ পিছত 9 হৈছে 9 কেনেকৈ হৈছে ইয়াৰ লগত যদি আমি 4 এটা যোগ কৰিলো তেতিয়া হ'ব 9 তাৰ পাছত ইয়াত কি হ'ব আমি নাজানো এটো আমি উলিয়াব লাগিব তাৰ পাছত একেবাৰে লাষ্টটো ইয়াত দি থোৱা আছে 20 ৰ পাছত 27 হৈছে অৰ্থাৎ ইয়াৰ ডিসটেন্সটো কিমান হ'ব 7 20 ৰ লগত 7 যোগ কৰিলে 27 হ'ব আমি যদি চাওঁ 3 4 আমি যদি ইয়াত 5 লিখি দিওঁ 5 হলে কি হ'ব 5 9 14 14 ৰ পাছত 20 হৈছে ইয়াৰ ডিসটেন্সটো কিমান হ'ব 6 হ'ব অৰ্থাৎ +6 অৰ্থাৎ আমি দেখিলো যে +3 +4 +5 +6 +7 এনেদৰে এই কোৱেশ্যনটোত গৈ আছে সংখ্যাবোৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14 উত্তৰ হ'ব 14 এতিয়া আহিছো 4 নম্বৰ কোৱেশ্যনটোলৈ 4 নম্বৰ কোৱেশ্যনটোত দিয়া আছে 6 11 21 36 56 তাৰ পাছৰ 56 ৰ পাছত কি হ'ব হেতু উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে আমি কোৱেশ্যনটো প্ৰথমে লিখি ল'ব লাগিব 6 11 21 36 আৰু 56 56 ৰ পিছৰটো আমি উলিয়াব লাগিব অৰ্থাৎ আমি চাব লাগিব যে প্ৰশ্নটোৰ সংখ্যাবোৰ কোনটো গতিত গৈ আছে আমি যদি চাওঁ 6 ৰ পাছত কি হৈছে 11 হৈছে 11 ৰ পাছত কি হৈছে 21 হৈছে 21 ৰ পাছত কি হৈছে 36 36 ৰ পাছত 56 6 আৰু 11 ৰ ডিসটেন্সটো প্ৰথমে আমি চাই ল'ব লাগিব 6 আৰু 11 ৰ ডিসটেন্সটো কিমান হ'ব +5 6 লগত অৰ্থাৎ 6 লগত 5 যোগ কৰিলে 11 হয় আৰু ইয়াৰ পাছত চাব লাগিব 11 আৰু 21 ৰ মাজত ডিসটেন্সটো কিমান ইয়াৰ ডিসটেন্সটো কেনেকৈ চাই 21 ৰ পৰা যদি 11 এটা আমি মাইনাস কৰি দিওঁ তেতিয়া কি হ'ব 1 ৰ পৰা 1 গলে 0 তাৰপা 2 1 গলে 1 অৰ্থাৎ 11 আৰু 21 ৰ মাজত ডিসটেন্সটো কিমান 10 +10 যদি 11 লগত যদি 10 যোগ কৰি দিয়া হয় 21 পোৱা যায় ঠিক সেইদৰে 21 ৰ পৰা 36 হৈছে ইহঁতৰ দুটাৰ মাজত ডিসটেন্সটো কিমান হ'ব 15 অৰ্থাৎ 21 ৰ লগত যদি 15 এটা যোগ কৰিও তেতিয়া 36 পোৱা যায় ইয়াৰ পাছত আমি চাব লাগিব 36 ৰ পৰা 56 হৈছে ইয়াৰ ডিসটেন্সটো কিমান হ'ব 56 ৰ পৰা যদি 36 টো আমি 56 ৰ পৰা যদি আমি 56 ৰ পৰা যদি 36 টো মাইনাস কৰি দিও কিমান হ'ব 6 ৰ পৰা 6 গলে 0 5 ৰ 3 গলে 2 অৰ্থাৎ 20 এটা যদি যোগ কৰি দিও তেতিয়া কিমান হ'ব 56 হ'ব 5 এটা যোগ হৈ গৈ আছে 5 10 15 20 এটা কি হ'ব 20 ৰ পাছত 25 হ'ব অৰ্থাৎ 56 ৰ লগত 25 যোগ কৰিলে যেটো হ'ব হেতুৱে হ'ব আমাৰ উত্তৰ 56 ৰ লগত যদি আমি 25 এটা যোগ কৰি দিও 25 যোগ কৰিলে কি হ'ব 6 5 11 1 কৰিলে 5 2 7 8 81 অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব 81 আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া আহিছো শেষৰটো কোৱেশ্যনলে আমাৰ এটো কোৱেশ্যনত আছে 10 18 28 40 54 আৰু 70 ৰ পাছত কি হ'ব হেতু আমি উলিয়াব লাগিব এটো আমি কেনেকৈ উলিয়াম প্ৰথমে আমি কোৱেশ্যনটো লিখি লম 10 18 28 40 54 তাৰপিছত 70 প্ৰথমে আমি চাব লাগিব 10 ৰ পাছত
18 হৈছে অৰ্থাৎ ইয়াৰ ডিসটেন্সটো কিমান ডিসটেন্সটো কিমান হ'ব 10 ৰ লগত কি যোগ কৰিলে 18 হৈছে +8 তাৰপিছত 18 ৰ পাছত 28 হৈছে 28 কেনেকৈ পাব যদি আমি ইয়াত 10টা যোগ কৰি দিওঁ তেতিয়া হ'ব 28 তাৰ পাছত হৈছে 28 ৰ পাছত 40 হৈছে ইয়াৰ ডিসটেন্সটো কিমান হ'ব 12 কেনেকৈ পালো 40 ৰ পৰা যদি আমি 28 টো মাইনাস কৰি দিওঁ তেতিয়া কি হ'ব 10 ৰ 8 গলে 2 আৰু ইয়াত থাকিলে 3 2 গলে 1 অৰ্থাৎ 12 পালো তাৰ পাছত 40 ৰ পিছত 54 হৈছে 54 ইহঁতৰ মাজত ডিসটেন্সটো কিমান হ'ব 14 তাৰ পাছত 54 ৰ পৰা 70 হৈছে ইহঁতৰ ডিসটেন্সটো কিমান হ'ব 16 অৰ্থাৎ যদি আমি 54 ৰ লগত যদি 16টা যোগ কৰিও তেতিয়া 70 পোৱা যাব ইয়াৰ পাছত এতিয়া আমি চাব লাগিব কেনেকৈ গৈ আছে সংখ্যাবোৰ প্ৰথমতে 8 যোগ কৰা হৈছে তাৰপিছত 10 তাৰপিছত 12 তাৰপিছত 14 তাৰপিছত 16 অৰ্থাৎ 2 যোগ হৈ গৈছে অৰ্থাৎ এতিয়া যদি আমি 16 লগত 2 যোগ কৰিলে কি হ'ব 18 হ'ব এতিয়া কি কৰিব লাগিব 70 ৰ লগত যদি আমি 18 যোগ কৰি দিওঁ যিটো হ'ব হেতুৱে হ'ব ইয়াৰ উত্তৰ আপোনালোকে চাওক 10 ৰ লগত 8 যোগ কৰি দিওতে 18 হৈছে 18 ৰ লগত 10 যোগ কৰোতে 28 হৈছে তাৰপিছত 28 ৰ লগত 12 যোগ কৰোতে কি হৈছে 40 হৈছে 40 ৰ লগত 14 যোগ কৰোতে কি হৈছে 54 54 ৰ লগত 16 যোগ কৰোতে 70 হৈছে ঠিক তেনেদৰে 70 ৰ লগত যদি 18 যোগ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া কি হ'ব 70 লগত যদি আমি 18 যোগ কৰি দিওঁ 70 লগত যদি আমি 18 টো যোগ কৰি দিওঁ কি হ'ব 8 7 1 8 অৰ্থাৎ 88 টো হ'ব ইয়াৰ উত্তৰ আশা কৰো আপোনালোকে বুজি পাইছে আজি ভিডিওটো মই ইমানতে সামৰিব লাগিব যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল পালে তেন্তে লাইক শেয়াৰ কৰি দিব আজিলৈ আহো ধন্যবাদ